অৱস্থা চা মহাপুৰুষ দুটাই তালা মাৰিব পৰা নাই কি হ'ব পাৰা নাই ফোন কৰা সিহঁতক মোৰ ৰুমত একো নাই বোলে ইমানে সুখ দিছে মানে বেগ টানি টানি যাই আছে নিজে নিজে হোটেলত যাই আছে নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইয়াৰে আগৰ ভিডিঅ'টো লাইটলুমত মানে কি শেষ কৰিলোঁ এবাৰ নেক্সট ভিডিঅ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন আৰু এইটো এটা বেলেগ পৰিৱেশ আৰু বেলেগ বেলেগ পৰিৱেশ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব হয়নে নমস্কাৰ ইমান ভাগৰ লাগছে পাহাৰ বগাই বগাই তাৰ পৰা আহি আছোঁ আমি আহি আহি এইখিনি পাইছোঁ ভাগৰত মানে কথা ক'বৰ কাৰণে ফেফে আছোঁ কেনে কৰা এয়া ইমান ধুনীয়া পৰিৱেশ চাওক এই তাৰ পৰা ইয়ালৈকে উঠি উঠি আহোঁতে ইমান ঠাণ্ডা লাগি আছিল এতিয়া গৰম লাগি গ'ল ভাগৰত ফেফে ফেফে কথা ক'ব পৰা অৱস্থাত নাই ইমান ধুনীয়া পৰিৱেশ আমি পুলিচ বজাৰ আহি পালোঁ এতিয়া গাড়ী পাৰ্কিং কৰিলোঁ কৰি এতিয়া আমি ৰুম চাওঁ ৰুম চাই ৰুম বিচাৰি কেনে ৰুমত অলপ টাইম ৰেষ্ট লওঁ লৈ মুখ হাত ধুই কাপোৰ চাপোৰ চেঞ্জ কৰি এনে অলপ ওলাই আহিম পুলিচ বজাৰৰ ফালে আপোনালোকক লৈ পাই আছোঁ আকৌ ওলাই আহি কিনে পাৰ্কিঙৰ ইমান অসুবিধা নহয় কিবাকৈ মানে গাড়ী থৈছোঁ আৰু বিচাৰি বিচাৰি কেনে মানে বিল্ডিংটোত ইমানে মানে গাড়ী মানে গোটেই গাড়ীয়ে ভৰ্তি আৰু বিচাৰিয়ে নাপায় পটককৈ মানে কি আৰু হেৰি এই পাৰ্কিং ওলা দে আকৌ কিবা এটা কেনেকুৱা লাগছে শ্বিলং আহি মোৰ ভিডিঅ' কেমেৰা কোৱালিটি ভাল অলপমান এই বেচেৰাকেইটাৰ অৱস্থা চা বেগ টানি টানি ঘৈণীয়েকহঁতক ইমানে সুখ দিছে মানে বেগ টানি টানি যাই আছে নিজে নিজে হোটেলত যাই আছে এয়া আমি ৰুম আহি পালোঁ এয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ এতিয়া যাম বজাৰ কৰিবৰ কাৰণে বা কিবা কিবি বেলেগ আৰু চাবৰ কাৰণে যাম আৰু হয়নে নহয় হয়নে ব'লা সোনকালে বজাৰ বন্ধ হ'ব আৰু নাই ৰে ব'লা আপোনালোকৰ ৰুমটো দেখাওঁ এয়া এখন হৈছে বিচনা এয়া হাজবেণ্ডে ধুনীয়াকৈ শুই আছে এনেকুৱা আৰু ৰুমটোৰ দাম ইমান লৈছে ৩,৩33 টকা এইটো হৈছে বাথৰুম এনেকুৱা ৰুম নাছিলে মানে কি আৰু বহুত বিচাৰি বিচাৰি এনে ৰুম পাইছোঁ মানে কি আৰু আমি আহি পাওঁতে দেৰি হ'ল নে সেইকাৰণে মানে বহুত টাইম মানে লাগিল আমাৰ ৰুম বিচাৰোঁতে মানে বিচাৰোঁতে ৰাতি ৮টা চাৰে ৮টাই হ'ল এতিয়া যাওঁ ওলাই অলপ আহা যাওঁ উঠা অৱস্থা চা মহাপুৰুষ দুটাই তালা মাৰিব পৰা নাই কি হ'ব পাৰা নাই ফোন কৰা সিহঁতক মোৰ ৰুমত একো নাই বোলে এইটো হৈছে সিহঁতৰ ৰুমটো দেখাই দিওঁ এবাৰ এইটো চেম বাৰু ৰুম কি হ'ব এতিয়া ৰুমত তালা মাৰা যাওঁ আজি হা একো নহয় এয়া শ্বিলঙৰ পুলিচ বজাৰৰ ৰাতিৰ নাজেৰা ইয়াতে লিখা আছে এইটো আই লাভ শ্বিলং ৰাতি 10টা বজাৰ নাজানা নহয় 10টা বজা 8টা 10টা কি বোলে 9টা বজাৰ নাজেৰা ইমান সঁচা হ'ব নাপায় তামোল খাব পৰা নাই ৰাতিপুৱাৰ পৰা সেইকাৰণে তামোল ল'ম তামোল ল'ম হাজবেণ্ডে বোলে হেৰি খায় নাৰিকল খায়
দাম কিমান লৈ লৈ এটা কি খুচুৰা পইচা নাই এয়া শ্বিলঙত নাৰিকল খাই আছোঁ আমি এতিয়া কেনেকুৱা এই মিঠা পানত যি দে দামৰ নাৰিকলটো সেইটো নাৰিকল খাই ভাল লাগে আমি ওলাই আহোঁতে ইমান দেৰি হৈছে সেইকাৰণে আধা আধি বজাৰ বন্ধই কৰিছে হ'লেও যিখিনি পাৰোঁ দেখাওঁ আপোনালোকক আমি এতিয়া চিকেন পুৰা খাম এয়া চিকেন পুৰি আছে তাৰপিছত এইবিলাক চিকেন খোৱা মানুহ এইবিলাক এনেই কিয়নো বকি থাকা এয়া খাম এতিয়া এইখিনি মানে খোৱাই মানে কি আৰু ঠাই খাই কেনে আৰু পেট ভৰ্তি কৰি যাই থাকোঁ ৰুমত এয়া আমি এতিয়া চিকেন পুৰা খাম এইবিলাক চিকেন পুৰা খাওঁ মানুহ এইবিলাক এইটো এটা খাব এয়া খোৱাত ব্যস্ত মানুহবিলাক এয়া কেনে লাগছে বাবলু বাবলু কেনেকুৱা লাগছে আমি এতিয়া ভাত খাম একদম খোৱা নাই বাহিৰা বস্তু খাইয়ে মানে কটালোঁ দিনত এতিয়া মানে ভাত খাম বজাৰ কৰিলোঁ তাৰপিছত এতিয়া ভাত খাই উঠি ৰুমত যাম এয়া আমি ৰুম আহি পালোঁ বজাৰ কৰি বজাৰ মানে বেলেগ আৰু একো বজাৰ কৰা নাই মানে আমি যাই পাওঁতে দেৰি হ'ল ন সেইকাৰণে মানে গোটেই মানে বজাৰৰ আধা বস্তু হেৰি কৰিছে আৰু বন্ধ কৰিছে আৰু ভালকৈ একো চাব পৰা নাই একো মানে ভালকৈ চাব নোৱাৰিলে বস্তুবিলাক লৈ ভাল নালাগে ন সেইকাৰণে একো নল'লোঁ মোৰ কাৰণে কিন্তু আমাৰ মানে বৰ ছোৱালীজনীৰ কাৰণে কিবা এটা ল'লোঁ খেলা বস্তু তাই মানে ক'ৰবাৰ পৰা যোৱাৰ পিছতে মোক সোধে আৰু খুৰী মোৰ কাৰণে কি লৈ আহিছা বা কি খোৱা বস্তু লৈ আহিছা সেইকাৰণে তাইৰ কাৰণে ভাবিলোঁ এইটো লৈ লওঁ এইটো ল'লোঁ তাৰপিছত এতিয়া আমি ড্ৰেছ চেঞ্জ কৰোঁ কৰি উঠি টোপনি মাৰিম দিনটো ইমান ভাগৰ লাগছে নহয় অকণমান টাইমো মানে ক'তো ভালকৈ ৰ'ব পৰা নাই গাড়ীত যিখিনি বহি আহিছোঁ বহি মানে কঁকালৰ বিষ উঠছে অলপমান শুলে ভাল লাগিব কালি ৰাতিপুৱা উঠি যাব সময় হ'বই সেইকাৰণে মানে এতিয়া আৰু ভ্লগটো ইমানতে সামৰোঁ